ভাল বেয়া এজন বাবাজীয়ে এখন বেৰত এখন ডাঙৰ বগা কাগজ ওলমাই দিলে আৰু এটা কলমেৰে এটা কলা বিন্দু আঁকি দিলে তাৰ পিছত সকলোকে সুধিলে কি দেখিছা সকলোৱে উত্তৰ দিলে কলা বিন্দু দেখিছোঁ বুলি তেতিয়া বাবাজীজনে ক'লে আচৰিত ইমান ডাঙৰ বগা কাগজখন দেখা নাই কিন্তু ইমান সৰু কলা বিন্দুটোহে দেখিছা আজিৰ দিনত সকলোৰে এই অৱস্থা হৈছে আমি কোনো এজন ব্যক্তিৰ জীৱনত তেওঁ কৰা ভাল কৰ্মৰ কথা প্ৰায় দেখা নাপাওঁ কিন্তু তেওঁ কৰা সামান্য ভুলটোহে দেখা পাওঁ সৰু কাহিনীটো আপোনাৰ কেনে লাগিল কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰে যেন ধন্যবাদ